নমস্কাৰ সকলোকে। আজি বহুত দিনত ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। একদিন কিবা কিবি অলপ গা চাও বেয়া আছিলে, সেইকাৰণে দিব পৰা নাছিলোঁ। আজি ইমান ভাল নহয়, তথাপিও দিওঁ বুলি ল'লোঁ। তাৰপিছত ইফালে মই ৰাতিপুৱা উঠি কৰি কাম বন কৰি আজৰি হ'লোঁ। তাৰপিছত ইফালে মই যে দেখাই আছোঁ হৈছে কি দেখাই আছোঁ নহয় জানো, হয় এজোপা তিল আমাৰ দুজোপা হৈছিলে, এজোপা মানে মৰি থাকিলে আৰু মানে গম নোপোৱাকৈ উঘালি গ'ল। তো এজোপা হৈছিলে ক'ব নোৱাৰাকৈ হ'ল, আমাৰ কাষতে হৈছে, বাৰাণ্ডাৰ কাষতে। ইমান ওখ হৈছে চাওকচোন, শেৱালি ফুলৰ গছ যে ওখ হয় তেনেকুৱা নিচিনা লাগে আঁতৰৰ পৰা চালে দেই। চাওকচোন ইমান ওখ হৈছে। মই তাকে বোলো আপোনালোককো দেখাওঁ। এইফালে তিল গোটেই দালিতে লাগিছে, এটাতো মানে নলগাকৈ থকা নাই জানেনে, গোটেইকেইটাতে। এবাৰ মানে বিহুত মানে তিল নিকিনিলে হ'ব বুলি ভাবিছিলোঁ যে, কিন্তু বিহুত খাবলৈ নহ'লে, বিহু পালেহিয়ে। আচ্ছা যি নহওক, বিহুত নাখালোঁ কি হ'ল, পিছত খাব পাৰিম আৰু যি নহওক। ভাবিছিলোঁ বিহুত খাব পাৰিম, আপোনালোককো মাতিম, পিঠা বনাম, কিন্তু নাপালোৱে আৰু। তাৰপিছত ইফালে তিলজোপা দেখালোঁ আপোনালোককো, বোলো চাওক আমাৰ তিলজোপা, আৰু কাৰোবাক লাগে যদি আহিব পাৰিব নিবৰ কাৰণে। ইমান ডাঙৰ হৈছে তিল, অকলেনো কেনেকৈ খাম। তাৰপিছত এইখিনি দেখাই থাকিলেও নহ'ব, আমি যাব ওলালোঁ আমাৰ পেহী ঘৰ গাঁৱতে, মানে আৰু আমাৰ ডাঙৰ পেহী ঘৰলৈ যাওঁ। আজি সিহঁতৰ ঘৰত সৰুকৈ সকাম এখন আছে। মই মানে কি হ'ল, পেহীৰ ছোৱালী এজনী হৈছে আৰু, মানে পেহীৰ নাতি এজনী, সেইকাৰণে তাত আজি মানে এমহীয়া সকাম পাতিছে আৰু। বেছি মানুহ মাতা নাই, তাতে যাম বুলি আহি আছোঁ। খুৰীয়ে গোসাঁইক লৈ পেলাই আহি আছিলে ইফালে, এতিয়া আকৌ মই ল'লোঁ। তাৰপিছত এইফালে আগত মাহঁত গৈ আছে, গোসাঁই পূৰা ফূৰ্তি, সি এনেও ওলাই আহিব পেলাই কিমান ফূৰ্তি জানে আৰু আপোনালোকে। তাৰপিছত এইফালে আহি আছোঁ, মাহঁত আগত গৈছে, মা খুৰী আকৌ দেখাইছিলোঁ যে, আৰু সেইটো মানে মোৰ ভতিজা হয় আৰু, ভতিজা ল'ৰা। তাৰপিছত আহি আছোঁ গৈ আছোঁ গোটেইকেইজনী আৰু। বেছি দূৰ নহয়, এইফালে দৰ্পণ, মানে ইয়াৰ নাম দৰ্পণ, আৰু মোৰ ভতিজা ল'ৰা, সি একদম ভায়েকৰ লগত মানে পূৰা কথা পাতিছে। সি মানে আমাৰ গোসাঁই মানে মাতি থাকে, কৰি সিও চাই থাকে আৰু। আচ্ছা যি নহওক, ইফালে পালোহি। আমি ভাবিছিলোঁ দেৰিয়ে হ'ল নেকি, আমি আহোঁতে 11:30-12টা বাজু হৈছে আৰু তেনেকুৱা। তাৰপিছত কিন্তু দেৰি হোৱা নাই, ইফালে গৈ পেলাই দেখিলোঁ কোনো অহাই নাছিলে, মানে আহিছে কোনোবা, কিন্তু ভকত তেনেকৈ ইমান অহা নাই আৰু, ঘৰুৱা মানুহখিনিয়ে তেনেকৈ ইমান হেৰি হোৱা নাই। তাৰপিছত গ'লোঁ, গৈ পাই ইফালে যে দি থৈ দিছে বাঁহ, মানে পকি যে এইখিনি খেলাই লাগি অৱস্থা নাই, মানে মানুহ পিছল খাব বুলি মানে এইটো চিকিউৰিটি দি থৈ দিছে আৰু, মানে এইফালে আহিলে যে পিছল হ'ব সেইকাৰণে। তাৰপিছতে আহি ফাইনেলি পালোহি পাছত ইফালে এতিয়া গ'লে আকৌ ভাবিছোঁ সমাজ মানুহ বহি আছে, সেইকাৰণে আমি বোলো এইফালে ঘূৰি যাওঁ বুলি এইফালে সন্মুখৰ সিহঁতৰ শাকনি অলপ আছিলে পেহীহঁতৰ, সেইফালে আহি গ'লোঁ। কিন্তু আহিলে কি হ'ব, চেপেঙতে সোমাই, কিন্তু আহিও লাভ নহ'ল, সেইফালে মানুহ বহাই নাই কোনো। তাৰপিছত ইফালে আহি পালোঁ, আমি ভিতৰ সোমালোঁ, আহি পিছফালেদি হৈ আহিলোঁ। ইফালে আকৌ আহি পোৱাৰ পিছত বোলো এইফালে আমাৰ বৰষা বাইদেউ, আপোনালোকে চিনিয়ে পাইছে, আগতে ভিডিঅ'ত দেখাইছোঁ নে নাই পাহৰিছোঁ মই বাৰু। বৰষা বাইদেউ মানে পেহী বোৱাৰী আৰু। তাৰপিছত ইফালে কেঁচুৱা খুৱাই আছে, আপোনালোকক পাৰোঁ যদি পিছত দেখাম বাৰু। তাৰপিছত ইফালে আহি পালোঁ, খুৰী, মই, মা এনেকৈ বহিলোঁ আহি। গোসাঁই আকৌ মোৰ তাত নাথাকে, আইতাকক পালে আৰু একোৱে নালাগে। ইফালে আমাৰ কেঁচুৱা মাকো আহিলে, আৰু মই ডিঙিটো এনেকৈ যে আছোঁ, মোৰ মানে পূৰা চৰ্দি লাগিছে, মোৰ গা বেয়া, মই কৈছোঁৱে। তাৰপিছত আচ্ছা যি হওক, ইফালে আমাৰ গোসাঁই মানুহজনী ইমান মৰমকৈ শুই আছে, তাক ইমান জগাব চেষ্টা কৰিলেও নুঠে জানেনে, ল'ব নাপালোঁ আৰু, টোপনিতে গ'ল আৰু। তাৰপিছত অলপ পিছত আহিলোঁ, মই বাহিৰলৈ গ'লোঁ, গোসাঁই মানে মোক চাই তত পোৱা নাই। ইফালে পেহীয়ে লৈ আছে নাতি নচুৱাই আছে আৰু, মানে পেহীয়ে ল'লেহে থাকে, অলপ আমনি কৰিলেও মানে পেহীয়ে যদি লয় তাৰমানে ভাল হৈ যায়। ইফালে টোপনি ক'বই নোৱাৰে, অলপমান কান্দিলে লওঁতে, তাৰপিছত সেইটো কাৰণে নল'লোঁ আৰু। তাৰপিছত আগতে আমি আহি পেলাই খবৰ ল'ব আহিছিলোঁ, তেতিয়া ল'লোঁ বাৰু, তেতিয়া ভিডিঅ' কৰা নহ'লে, গা চা ইমান হেৰি নাছিলে, সেইকাৰণে তেতিয়া ভিডিঅ' কৰা নহ'ল, যিখিনি দেখিছে আৰু। তাৰপিছত ইফালে গোসাঁই খেলি আছে, সি মানে মা মানে সমাজৰ মাজত বহিব যাম ব'লে, সি মানে মাতি থাকে সেয়া। তাৰপিছত বাহিৰত মানে যাবই নোৱাৰে, সি মানে মাতিয়ে থাকিব আৰু। তাৰপিছত ইফালে আমাৰ ৰাইজ আহি পালে, ৰাইজ মানে মই কৈছোঁৱে প্ৰথমতে, বেছি মানুহ মতা নাই, এইফালে হেৰিত বহিছে, নামঘৰত বহিলে মানুহবিলাক। মই আকৌ গোসাঁইক লৈ তাত বহিব নোৱাৰোঁ যে, সেইকাৰণে মই বাৰাণ্ডাতে বহিয়ে হাঁহি মাৰি আছোঁ আৰু, এবাৰ ভিতৰ এবাৰ বাহিৰ, পোৱালিৰ লগত সমাজৰ মাজত বহিব যাব নোৱাৰোঁ। এইফালে দেখিছেনে তাৰ উৎপাতটো, মানে কিমান য'তে পায় ত'তে ধৰি উঠিব বিচাৰে, আৰু ইফালে আমাৰ পৰিয়ালৰ এইখিনি ঘৰুৱা মানুহখিনি মই যাবই নোৱাৰিলোঁ,
এটা ঘিফা যাওক কিবা কওকচোন মুখে মুখে যায়গৈ তেতিয়া পেহাই মানে নাখাবা বুলি কৈ লৈ পেলাই গৈছে তাক সি কুটুক কুটুকৈ গৈ আছে আৰু মাক দিলোঁ পিছত মায়ে মানে ল'লে আৰু অলপ টাইম তাক লৈ কৰি তাৰপিছতে নাম এনেকৈ চালোঁ তাৰপিছত এইফালে নাম হৈ আছে মই এবাৰ বাৰাণ্ডাত এবাৰ ভিতৰ সেনেকৈ গৈ পেলাই চাই আছোঁ আৰু মনটো নৰয় যাবলৈ মন যায় তাত বহি পেলাই যাবলৈ কিন্তু গোঁসাইৰ কাৰণে পৰা নাই এবাৰ বাহিৰ এবাৰ ভিতৰ ইফালে সি চাওকচোন মই এইফালে অলপ টাইম বাহিৰত থাকিলোঁ সি আহি পেলাই ভিতৰত এয়া মানে খুৰাৰ ল'ৰা এজন আছে এজন তাৰ লগত কি মানে কথা দুইটাৰে মৰমে কৰিবনে কিয়ে নে মানে দুইটাই কি কৰিব আৰু এইটোৱে কথা ক'লে এইটোৱে ক'ব এইটোৱে কথা ক'লে এইটোৱে ক'ব এইটোৱে খাবলৈ ধৰিব যাব এইটোৱে চুমা খাবলৈ যাব মানে সেয়া আৰু সৰু পোৱালি সিহঁতৰ মাজতো কিবা এটা মিল থাকে নহয় জানো আপোনালোকে লক্ষ্য কৰে নকৰে নাজানো সৰু সৰু বাচ্ছাবিলাকেও সিহঁতে কিছুমান কথা মানে নিজৰ ভাষাতে পাতে কি পাতে নাজানো আমি বুজি নাপাওঁ কিন্তু কিবা যে পাতে সিহঁতে জানিব একে মৰমতে মানে এইটোৱে চাওকচোন এইটোৱে চুমা খাবলৈ যায় সেইটোৱে খাবলৈ ধৰিব আহে তাৰপিছত আকৌ অলপ পিছত আমাক গোঁসাই মানে একদম থিয় হৈ দিলে যে সি মাতি আছে কিয় থিয় হ'লে মানে সেইটো আৰু টানি আছে দেখিছেনে বহাবলৈ এনেকৈ ভাল লাগে কিছুমান ইহঁতৰ এইবিলাক চালে আমিও চাগে সৰুতে এনেকৈ আছিলোঁ সি তাৰপিছত আগত যদি ক'ৰবাত গৈ থাকে আমাৰ গোঁসাই পিছে পিছে যাব এনেকৈ আৰু তো এনেকৈ গ'ল সময়খিনি আমাৰ নাম হ'ল বাহিৰত নাম অলপ চালোঁ চাই ফালে পোৱালিৰ লগত জানেই আৰু যোনবিলাক পোৱালি মাইকবিলাক আছে বা যোনবিলাক মাক আছে সিহঁতে জানেই বাচ্ছাৰ লগত কেনেকৈ টাইমবিলাক স্পেণ্ড হৈ গমেই পোৱা নাযায় পিছতে মৰম কৰোঁতে কৰোঁতে তাক আঁচুৰ মাৰি দিলে জানেনে সি আকৌ পিছত ই কান্দিলে যে সিও কান্দিলে আচ্ছা যি হওক পিছতে আমাৰ নামভাগ শেষ হ'ল এইফালে সেৱা ধৰিছে পেহাহঁতৰ পৰিয়াল আৰু তাৰপিছতে সেৱা কৰিলে হ'ল তাৰপিছত ইফালে গোঁসাইক মই দাঙি ল'লোঁ সি মানে অকণমান তলত থ'বই নোৱাৰে মানে সি পিটাই যে ক'ৰ পাবগৈ মানে হিচাপেই নাই তাৰপিছত ল'বলৈ মই যাওঁহে সি একে দৌৰিবই মানে এনেকুৱা নিচিনা ঠুকাৰি গাড়ীকো পাবগৈ তাৰপিছত ইফালে প্ৰসাদ দিলে খাবলৈ আমি প্ৰসাদ খাবলৈ লৈছোঁ গোঁসাই মানে পূৰা একদম প্ৰসাদবিলাক ওচৰত দিবই নোৱাৰি মানে পাতকোপা থাপাই আনি সিঁচিবলৈ যায় তাকো নিজৰ পাতখন ধুনীয়াকৈ থৈ দিছে ওচৰত খুৰীয়েক বহি আছে যে খুৰীয়েকৰ পাতখন তাৰপিছত ইফালে মই খুৱাই দিছোঁ তাক ময়ো খাইছোঁ যিকণ গৈছে আৰু মুখত আৰু এফালে সি মানে ভাবিছে কি কৰি আছে সি পাতখন মানে চুবলৈ যায় দেখিছেনে তাৰপিছতে আমি প্ৰসাদ চসাদ খালোঁ খাই কৰি তাৰপিছত ক্ষীৰ দিলে ক্ষীৰ মিঠাই গোল্লা এনেকৈ আৰু মানে সেইখিনি ভিডিঅ' নকৰিলোঁ মই পোৱালিৰ লগতে মানে সেনেকৈয়ে গ'ল আৰু মোবাইল চোবাইল ক'ত থ'লোঁ গম নাপালোঁ ইফালে আমি খাই কৰি আহিবই ওলালোঁ ঘৰলৈ ৰাজাও আহিলে পিছত গোঁসাই মই মা গোটেইসোপা আহিলোঁ আৰু কোনোবা কোনোবা আছে পেহী বোৱাৰীহঁত আছে সিহঁতে অলপ দেৰিকৈ আহিব আমি আহিলোঁ ইফালে ক্ষীৰে খাই অলপ ফুৰি দি পঠাইছে মানে আৰু ওচৰতে যিহেতু ঘৰ ইফালে আমি আহি আছোঁ আৰু ৰ'দডাল ওলাই আছে পূৰা তৰকাৰীকৈ মানে আৰু আহি ফাইনেলি ঘৰ পাবলেই হ'ল আৰু তাৰপিছতে ৰাতি ঘৰ আহি পালোঁ ৰাতি মানে ভিডিঅ' কৰিছোঁ আৰু সেইখিনি আহি পাই নকৰিলোঁ কাম বন কৰি উঠিলোঁ ইফালে লাইট ৰাতি গমে পাইছে আপোনালোকে কেমেৰাত মই আহি ভৰি হাত ধুই মুখ হাত ধুলোঁ ধুই কৰি টিভি চাই আছোঁ কি চাইছোঁ কওকচোন এখন চিনেমাখনৰ নাম কি আপোনালোকে জমনি বুজিছে মোক ঘপককৈ ওলাই গ'ল মই একে চাই হাঁহিত থাকিব পৰা নাই বোলো আপোনালোকক অলপ দেখাওঁ চাউণ্ডটো চাগে কেপচাৰ হোৱা নাই চাগে মানে মই এইটো চাউণ্ড বাজি থাকিলে মোৰ ভইচ কভাৰটো নহয় ন সেইকাৰণে তাৰপিছত টিভি চাই কৰি থাকিলে নহ'ব আকৌ ভাতত যাব লাগিব তাৰপিছত মই গ'লোঁ ভাত আজি আনিছে খাচী মাংস এই তাকে মই চব জোতাই কৰি ল'লোঁ আৰু পিঁয়াজ আলু নহৰু আদা জানে আৰু মাংসত কি লাগে ইফালে চাউল তিয়াই থৈছোঁ ভাত বনাবৰ কাৰণে চাউলটো তিয়াই থ'লে মানে সোনকালে হয় আৰু তাৰপিছত ইফালে খাচী মাংসখিনি ইমান ডাঙৰ হৈ আছিলে মই মাত্ৰ সৰু সৰুকৈ কাটি লৈছোঁ বেছি ডাঙৰ হৈ থাকিলেও বেয়া লাগে নহয় জানো যিখিনি পাৰোঁ আৰু এনেকৈ সৰু সৰু কৰি লৈছোঁ অলপ তাৰপিছত লগতে আকৌ লৈ লৈছোঁ মই আলুখিনি কাটি থোৱা আছিলে যে সেইখিনি ধুই কৰি লৈ লৈছোঁ ধুনীয়াকৈ তাৰপিছত ইফালে গৰম মছলা তেজপাত শুকান জলকীয়া এনেকৈ এইখিনি ৰেডি কৰি লৈছোঁ জানেই আৰু সকলোৱে
মাংসত কি লাগে। তাৰপিছত ইফালে পেষ্ট বনাই লৈছিলোঁ যে এইখিনি দেখিছে ছাইডত, ৰ'ব এইখিনি এইখিনি আদা নহৰু পিঁয়াজ চব মানে একদম পেষ্ট বনাই লৈছোঁ। তাৰপিছত ইফালে এইখিনি জিৰা গৰম মছলা যিখিনি মানে গোটা মছলা আছে আৰু গোটেইখিনি দি দিছোঁ ইয়াতে। ইফালে নিমখ হালধি তেল এইখিনি আৰু। তো ভিডিঅ'টো চাই থাকিব শেষলৈ কি কৰি থাকোঁ দেই। যিখিনি মানে পাৰিছোঁ মই সেইখিনি ভিডিঅ' দিছোঁ, কাৰণ মোৰ বাচ্ছা থকা জানে ৰেচিপি বুলি নহয়, মানে যিখিনি কৰিছোঁ সেইখিনি দিছোঁ। কোনোবা সময়ত ভিডিঅ'টো হয়, কোনোবা সময়ত আধাতে কাটিব লগা হয়, সেনেকুৱা হৈ যায় আৰু। এইফালে এইটো চৌকা চিনিয়ে পাই চবে আৰু, মানে ডাঙৰ চৌকাটোত ইমান মাংস চাংস নবনাওঁ, এইটোতে বনাই দিওঁ আৰু। ইফালে খাচী মাংসত চেনি অকণ দিবই লাগে আৰু। তাকে মায়ে মই বহাম বুলি ল'লোঁ, গোঁসাই কান্দি থাকিলে যে সেইকাৰণে মায়ে বহাই দিলে আৰু। ৰাতিও এন্ধাৰ হৈছে অলপ। তাৰপিছত এইফালে মায়ে মাংসখিনি বহাই দিলে, দি কৰি মই মানে মাংসখিনি বহুৱালেহে থাকিলোঁ দেই। মানে সি মানে আমনি কৰিলে, মানে টোপনি দিনটো সেইদিনা নুশুলে দিনতো ভালকৈ, সেইকাৰণে। তাৰপিছত একে কান্দি আছে মানে, পিছত ভিডিঅ'টোতো চাই থাকিলে নহ'ব ন, বাচ্ছাটো মেইন। সেইকাৰণে মায়ে মাংসখিনি দিছিলে মাত্ৰকৈ মই আৰু ৰৈ নাথাকিলোঁ আৰু। এইখিনি এনেকৈ ফ্ৰাই কৰি পেলাই অলপ পিছতে মানে একো দিয়া নাই এতিয়া বৰ্তমানলৈ, ডাইৰেক্ট এনেকৈ দি পেলাই নিমখ হালধি এনেকৈ দি পেলাই অকণমান জাষ্ট ফ্ৰাই কৰি আছে। তাৰপিছতে মছলা পাতি কি দিব আৰু। প্ৰথমে গৰম মছলা তেজপাত শুকান জলকীয়া চেনি অকণ এনেকৈ দি পেলাই, তাৰপিছত এতিয়া নিমখ হালধি দি এনেকৈ ফ্ৰাই কৰি থাকিব। তাৰপিছত দি দিব আৰু যি মছলা পাতি যি দিয়ে। ভিডিঅ'টো মই ইমানখিনিয়ে কৰিব পাৰিলোঁ। তাৰপিছতে নেক্সট মই ভিডিঅ'খিনিয়ে দেখাই দিলোঁ আৰু, কি কৰিলোঁ সেইখিনি দেখাব নোৱাৰিলোঁ। ভাত পাপৰ এনেকৈ গোটেইখিনি সজাই কৰি লৈছোঁ খাবলৈ আৰু সাজটো। তো ইমানে আছিলে ভিডিঅ'টো। ভাল লাগিলে প্লিজ এটা লাইক কমেণ্ট আৰু চেনেলটো নতুনকৈ যোনবিলাকে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লাভ ইউ অল, বাই।